জোনাকৰ বৰষুণ। Hello friends, this is your host and host RJ Gokul. আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এক নতুন কাহিনী। আজি আমাৰ এই প্ৰগ্ৰামত যাৰ নাম হৈছে প্ৰেমৰ কাহিনীৰে চুই যাম সকলোৰে হৃদয়। আজি আমাৰ কাহিনীটোৰ নাম হৈছে তোমাৰ বাবেই মই সলনি হ'বলৈ বাধ্য হ'লো অন্য এক যাত্ৰালৈ। কিনো এই অন্য এক যাত্ৰা? আহকচোন আমি জানো এই যাত্ৰাৰ কথা। পিছে বন্ধুসকল, আমাৰ এই ভিডিঅ' শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। আৰু যদি আমি আপলোড কৰা প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোতকৈ প্ৰথমে চাব বিচাৰে তেনেহ'লে ছাইডত থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। তেতিয়া আপোনালোকে আমাৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ প্ৰথমে পাব। আৰু লগতে আমাৰ ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামৰ ইউজাৰ আইডি হৈছে লাভ RJ Gokul। লাইক আৰু ফ'ল' কৰিব নাপাহৰিব। হেল্ল', মই চিন্ময়ে কৈছোঁ। মই কল্যাণী। অ' কোৱা, কি খবৰ? ভালে আছানে? মোৰ ভালেই। তোমাৰ খবৰ কোৱা? ভালে আছোঁ দিয়া। পিছে হঠাৎ আজি ফোন কৰিলা যে, কথাটো কি? মন গ'ল, বহুত মনত পৰিলে। হয় নেকি? মই ফোন কৰিবলৈ আকৌ তোমাৰ নম্বৰ সলনি কৰি দিলা। দুদিনমান খুব ট্ৰেজেডি ফালিলোঁ ফোন কৰি কৰি, কিন্তু এতিয়া পাৰিছোঁ আৰু। চিন্ময়, তুমি মোক বহুত বেয়া পাই আছা ন? বেয়া পাইছোঁ? বেয়া পাইনো কি কৰিম? 6 বছৰ লগত থাকিলোঁ, তাৰপিছত তুমি বাধ্য কৰালা তোমাক এৰি দিবলৈ, আৰু অৱশেষততো যোগাযোগ নোহোৱাও কৰি পেলালা। কিমান কান্দিছিলোঁ জানা? মই জানো তুমি মোক বহুত বেয়া পাই আছা, আৰু হয়তো তুমি মোক আজি ক্ষমাও নকৰিবা। বেয়া পাই আছা বুলি সোধাতকৈ মোক সোধা যে তুমি দি থৈ যোৱা দুখবোৰ শেষ হ'লগৈ নে নাই? চোৱা চিন্ময়, মই আগৰ সকলো কথা পাহৰি তোমাৰ লগত আকৌ এটা নতুন ভালপোৱাৰ জীৱনৰ পাতনি মেলিব বিচাৰিছোঁ। এইবোৰ আকৌ কি নতুন কথা কৈছা তুমি? কি বুলি ভাবিছা তুমি মোক? চিন্ময়, মই জানো তুমি মোক বহুত ভাল পোৱা। তুমি মোৰ কথাবোৰ শুনিবা। কল্যাণী, তুমি মোক ছিজনেল ফ্লাৱাৰ বুলি ভাবিছা নেকি? দৰকাৰ হ'লে মই তোমাৰ ফুলনিত ফুলি ৰ'ম আৰু সময়ত সৰি যাম। প্লিজ, তুমি মোক শেষবাৰলৈ এটা সুবিধা দিয়া। যিবোৰ ভুল কৰি আহি মই উপলব্ধি কৰিছোঁ তোমাৰ লগত কটোৱা 6টা বছৰ। আজি বহুত মনত পৰিছে সেই কলেজীয়া দিনকেইটালৈ। তুমি যে মোতকৈ এবছৰ আগতে ওলাই আহিবা বুলি মোৰ কিমান যে বেয়া লাগিছিল। আৰু মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত তোমাৰ লগত একেখন কলেজত পঢ়িবৰ বাবে ঘৰত কি যে কৈছিলোঁ। সেইবোৰ এতিয়া মই এখন হেৰাই যোৱা জীৱনৰ ছবি বুলি ধৰি ললোঁ। কিন্তু বহুত কষ্ট হৈছিল মোৰ। এমাহ, 2 মাহ, 3 মাহ বহুত সময় লাগিলে। কিন্তু এতিয়া মই উপায়হীন হৈ বাধ্য হ'লোঁ। এতিয়া মোক আৰু তোমাৰ দৰকাৰ নাই কল্যাণী। প্লিজ তুমি বুজা না। তোমাৰ লগত আকৌ ক'ৰবাত লং ড্ৰাইভত যাবলৈ মন গৈছে চিন্ময়। একেলগে ক্লাছলৈ যোৱা আৰু বাইকৰ পিছত উঠি তোমাৰ কান্ধত মুঠ হ'বলৈ মোৰ বৰ মন গৈছে অ'। মোক আৰু অনুৰোধ নকৰিবা। শেষ দিনটোৰ কথা মনত আছেনে তোমাৰ? শেষ দিন? কেতিয়াও তোমাৰ লগত মোৰ শেষ দিন হোৱা নাই। তুমি ভাবি লোৱা, মোৰ স্মৃতি শক্তি বিভ্ৰম হোৱাত মই বেলেগ এখন পৃথিৱীলৈ গুচি গৈছিলোঁ। এতিয়া আৰু নাটক নকৰিবা কল্যাণী। প্লিজ বুজা না, মই তোমাৰ লগত আকৌ এটা নতুন অধ্যায়ৰ পাতনি মেলিব খোজোঁ। শেষবাৰ অনুৰোধ কৰিছোঁ, আৰু যাতে মোক জোৰ নকৰা। আৰু শেষ দিনটো যিদিনা মোৰ বন্ধুকেইজনক লৈ গৈ তোমাক বুজাইছিলোঁ তোমাৰ মা দেউতাৰ আগত, তেতিয়া যে তুমি কৈছিলা আগৰ কথাবোৰ যি হ'ল সকলোবোৰ পাহৰি যোৱা, মোৰ কাষলৈ আৰু কেতিয়াও নাহিবা। আৰু মই তেতিয়া চিঞৰি চিঞৰি কান্দি কৈছিলোঁ কল্যাণী, যিদিনা তুমি বুজি পাবা তোমাৰ সময় শেষ হৈ যাব। আৰু আজি তোমাৰ সময় শেষ হৈ গ'ল। এতিয়াতো মই তোমাৰ নহয়। মোৰ সেই দিনকেইটা কি হৈছিল নাজানো। মোৰ ভুল হৈ গ'ল। মই আজি তোমাক হেৰুৱাই নিৰুপায়। আৰু শুনা, তোমাৰ বাক ক'বা মোৰ লগৰ কাৰোবাক লগ পালে তোমাৰ আৰু মোৰ অতীতৰ সেই কথাবোৰ উলিয়াবলৈ নক'বা। কিয়নো মোৰ বন্ধুৱেও আমনি পোৱাটো মই নিবিচাৰোঁ। মই ভাবিছিলোঁ তুমি সেই আগৰ চিন্ময় হৈ আছা, কিন্তু সলনি হ'লা। মোৰ ভুলৰ বাবে আজি মই তোমাক হেৰুৱালোঁ। আৰু শুনা, তুমি খুব ভাল দিনতে ফোন কৰিলা।
মই ফোন কৰিবলৈ তোমাৰ চিম সলনি কৰিলা। 2 নৱেম্বৰত মোৰ বিয়া। মোৰ প্ৰেয়সী এতিয়া অসমীয়া বিভাগৰ এখন কলেজৰ লেকচাৰাৰ। নিমন্ত্ৰণ জনালোঁ। সুখী হোৱা চিন্ময়, যুগ্ম জীৱন সুখৰ হওক। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ কাহিনীটো শুনি কেনেকুৱা পালে? নিশ্চয় ভাল পালে, নহয় জানো? পিছে বন্ধুসকল, তেওঁ যি ডিচিশ্যন ল'লে সঁচাই এক মেচিয়ৰ ডিচিশ্যন লৈছে। কাৰণ তেওঁ যিহেতু বিয়া ঠিক হৈছে আৰু লাষ্ট মমেণ্টতো তেওঁ বহুত চেষ্টা কৰিছিল তেওঁক ঘূৰাই আনিবৰ বাবে, কিন্তু তেওঁ নাহিল। গতিকে এতিয়া আৰু সকলো ঠিক হোৱাৰ পিছত তেওঁনো কেনেকৈ ঘূৰি যাব পাৰিব? আৰু তেওঁৰ পাষ্টৰ কাৰণে প্ৰেজেণ্টটো বেয়া কৰিব নোৱাৰে। আৰু মই এইখিনিতে এটা কথাই কওঁ যে আপোনালোকে পাষ্টৰ কাৰণে নিজৰ প্ৰেজেণ্টটো বেয়া কেতিয়াও নকৰিব। পিছে বন্ধুসকল, আজি আমাৰ এই প্ৰগ্ৰামটো কেনেকুৱা লাগিলে আমাক জনাবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত কমেণ্টছ দি। আৰু আপোনালোকে এতিয়াৰ পৰা আমালৈ কাহিনী পঠিয়াব বিচাৰিলে আমাৰ ফেচবুক পেজতহে পঠিয়াব। আমাৰ অফিচিয়েল ফেচবুক পেজ হৈছে জোনাকৰ বৰষুণ আৰু RJ গগৈ। So friends, মই RJ গগৈ এতিয়া আহিছোঁ। Bye bye, see you soon. And don't forget to subscribe our channel জোনাকৰ বৰষুণ আৰু RJ গগৈ।